हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल मैं आज आपनलोকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আইছো আজি ভিডিওতে বিষয়ে आपनलोকক কম যে ফোন পে এপটোত আপোনাৰ ইউপিআই আইডিটো কেনেকৈ আপুনি ডিলিট কৰিব পাৰিব নাইবা ৰিমুভ কৰিব পাৰিব আজি ভিডিওতে সকলো আলোচনা কৰিম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া ভিডিওৰ নটিফিকেশন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আপোনাৰ মোবাইলত ফোন পে এপটো আপুনি ওপেন কৰিব ফোন পে এপটো ওপেন কৰা হোৱাৰ পিছত আপুনি লেফট সাইডৰ ওপৰত প্ৰফাইল আইকনটোত ক্লিক কৰিব ইয়াতে ক্লিক কৰা হোৱাৰ পিছত চাবলৈ পাই যাব আপোনাৰ বেংক একাউণ্ট কেইটা এড কৰি থোৱা আছে মোৰ ইয়াত দুটা বেংক একাউণ্ট এড কৰি থোৱা আছে মই প্ৰথমৰ এইটো ষ্টেট বেংকটো চাবলৈ পাইছে ইয়াতে ক্লিক কৰিব ক্লিক কৰা হোৱাৰ পিছত চাবলৈ পাইছে তলত আপোনাৰ ইউপিআই আইডি কিটা শো কৰিব মই ইয়াৰ পৰা যিকোনো এটা ইউপিআই আইডি ডিলিট কৰিম ইউপিআই আইডি কিটা চাবলৈ পাইছে তাৰ সাইডতে এইটো ডিলিটৰ অপচনটো চাবলৈ পাইছে ডিলিটৰ আইকনটো আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াত আপুনি ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা শো কৰিব চাবলৈ পাইছে ডিলিট ইউপিআই আইডি সাকসেসফুলি মানে আপোনাৰ ইউপিআই আইডিটো সাকসেসফুলি ডিলিট হৈ গল নাইবা ৰিমুভ হৈ গল তো ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং